গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি ভিডিঅ'টো কি হ'ব কি দেখাম চব আপোনালোকে টাইমলৈ চাই গম পালেই ব্লগ আৰম্ভ কৰোঁ। তো আমি বাগানৰ মাজে মাজে গৈ আছোঁ, সেউজীয়া বাগানৰ মাজে মাজে। এই বাগানৰ মাজতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলা ঘৰ আছে। নীলা ঘৰ এই ৰাস্তাটোৰ মাজেৰে যাব পাৰি, এই ৰাস্তাটো দিয়ে গ'লেই মানে নীলা ঘৰ পায়গৈ মানে। তো মানে আমি বাগানৰ মাজে মাজে নীলা ঘৰৰ কাষে কাষে গৈ আছোঁ। এই বাগানখনৰ নামেই হৈছে হাতীমৰা চাহ বাগিচা। জানি জনপ্ৰিয় কণ্ঠশিল্পী নীলদাই এটা জনপ্ৰিয় গান গাইছিলে হাতীমৰা বাগিচাৰ ওপৰত। সেই হাতীমৰা বাগিচাৰ মাজেদি আমি দেহালৰ আইথানলৈ যাব পাৰোঁ। তো ভিডিঅ'টো চাই থাকক। মানে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলদাই তো হাতীমৰা দেহালৰ আইথানৰ বিষয়ে আপোনালোকৰ আগত গাই শুনালেই। তো আজি আপোনালোকে আইথান কি হয়, আইথান কেনেকুৱা, আইথান ক'ত আছে, আজি আপোনালোকক দেখাই আছোঁ। বলক, নীলদাই তো অকল গানতে শুনোৱালে, তো মই আজি তোমালোকক দেখাম। বলাচোন চাওঁগে আইথানখন কেনেকুৱা। কাষতে আছে জানা অইলি দিয়া তুলিয়া জান জানো ইণ্টাৰচিটিত আহিবা, তিনিচুকীয়াত নামিবা, হাতীমৰা বাগিচালৈ অটো এখন ধৰিবা, কাৰোবা সুধিলে কথা ক'ব মোৰে কাষত। গাইজ আৰু বেছি দূৰ নাই, আমি এতিয়া পামগৈ। বেছি দূৰ নাই, আপোনালোকে চাব, দেখাম সকলোকে দেখাম। বেছি দূৰ নাই, আপোনালোকে তো গাইজ আমি ফাইনেলি পাই গ'লোহি য'ত আহিছিলোঁ। হেৰিখন চাওক, আপোনাৰ লকাটো চাওক সকলোৱে। কাষতে আছে জানা অইলি দিয়া তুলিয়া জান জানো। আমি লাহে লাহে আইথানৰ ভিতৰত প্ৰৱেশ কৰি আছোঁ। বলা ভিতৰলৈ যাওঁ। আইথানৰ দৃশ্য আৰু নানা ধৰণৰ গছ গছনি আছে, বহুত বিশাল গছ আছে। তো গছখিনি মই নাম নাজানো বাৰু, তথাপি ইয়াত বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহে। ইয়াত এইদৰে ৰছী বান্ধে, চাকি জ্বলায়। এইদৰে নামটো পালে আইথান, দেহালৰ আইথান বুলি। এইবিলাক দেখিছে, বহুত ধুনীয়া ঠাই এইবিলাক, আপোনালোকো আহিব। তো সেৱা ভাগি লৈ যাবহি, মনৰ কামনা পূৰণ হয় বুলি কয় ইয়াত। তো আপোনালোকৰ মনত যি যি ইচ্ছা আছে ইয়াত কৈ দিব। আৰু পূজাৰী থাকে, আজি পূজাৰী নাই, তো আমি পূজাৰী লগ নাপালোঁ, আমাৰ কপাল বেয়া। তো এইবিলাক দেখিছে, ধুনীয়া দৃশ্য, নানা ধৰণৰ প্ৰাকৃতিক, আৰু ইয়াত বহুতো ধৰণৰ গছ গছনি আছে, ওচৰে পাঁজৰে বাগান, একদম ঠাণ্ডা পৰিৱেশ, বহুত ভাল লাগে। তো গাইজ আমি বছৰ ধৰি এইটো কথাকে শুনি আহিছোঁ যে ইয়াত এজন ল'ৰাক বলি দিয়া হৈছিলে। তো সেই মোৰ পিছফালে থকাটো হৈছে মৰিশালিটো। তো মানে কাহিনীটো হৈছে যে মানে ইয়াত এজনী আই আছিলে, সেই আইজনীয়ে গৰখীয়া ল'ৰাকেইটাক বলি বিচাৰিছিলে ফৰিঙৰ। তো ফৰিঙৰ বলি এপাত বনেৰে ফৰিঙক বলি দিয়া হৈছিলে। এদিন কি হ'ল যে ল'ৰাজনে ফৰিং দান দিব নোৱাৰিলে। তো ল'ৰাজনক ক'লে আইজনীয়ে যে ফৰিং বিচাৰি নাপালোঁ, তো তোমাকে বলি দিম। তো ল'ৰাজনক ইয়াতে এই মৰিশালিটোত বলি দিছিলে, আৰু সেই ল'ৰাজনে মৰিশালিটোতে আজি
আইথান পূজা কৰা হয়। তো গাইজ পিছলৈ আৰু কৈ যাবলৈ চেষ্টা কৰিম। তো এইবিলাক আপোনালোকে দেখিছে নানা ধৰণৰ গছ, ইয়াত বহুতো ৰছী দেখিছে আপোনালোকে, ইয়াত মানুহে পূজা কৰে। সকলো মনৰ কামনা পূৰণ হ'ব। আপোনালোক আহিব, আপোনালোকৰ যি যি মনত আছে সকলোখিনি ইয়াত কৰি দিব, পূৰণ কৰিব। এইবিলাক গছ ইয়াত সৰু সৰু ল'ৰা খেলিবলৈ জোলনাও আছে, এইটো নিৰ্মাণ কৰা নাই, ভালদৰে কৰিব লাহেকৈ উন্নতি নিৰ্মাণ কাৰ্যত আগবাঢ়ি আছে। এইদৰে নানা দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে আৰু এইদৰেই আমাৰ দেহালৰ আইথানখনি নাম প্ৰসিদ্ধ হৈছে। এইটোৱে সেই ল'ৰাজনৰ মৰিশালীটো ইয়াতে পূজা কৰা হয়। সেই আইথানখিনি ইমান সংখ্যক লোকে বিশ্বাস কৰে যে ৰাস্তাটিকে পাৰ হৈ গ'লেও এভাগি সেৱা লৈ যায়। এয়া দেখিছে ফটোশ্বুট কেইটামান আছে মোৰ ওচৰত। এয়া মানুহজনে ৰাস্তাটিকে যাব লৈছিলে আৰু সেৱা জনাই লৈছে। তো এইদৰে মানুহবিলাকে এইখন বিশ্বাস কৰি এই আইথানখনি সেৱা জনায় আৰু লাহেকৈ এই ৰাস্তা আগেদি যায়, যাতে কোনো দুখ তাই নধৰক আৰু নিজৰ দেহ বন ভালে কৰি থৰক। এইদৰেই এই আইথানখনি প্ৰকৃত। এইদৰে বিশ্বাস কৰি আইথানখনি বহুতো নানা দূৰ দূৰণি ভক্ত সমাগম ঘটে। তো মানে বন্ধুসকল, মই জনাত কিমান দূৰ সঁচা মই নাজানো, এইটো কথা চলি আহিছে যেতিয়া নেকি যুগ যুগ ধৰি, হয়তো সঁচা হ'ব পাৰে। নানা ধৰণৰ নানা বক্তব্য, কিমান দূৰ সঁচা কিমান দূৰ মিছা মই নাজানো। ইয়াত এজন ল'ৰা বলি দিয়ে আৰু মৰিশালীটোতে আজি যুগ যুগ ধৰি বছৰ বছৰ ধৰি বহুত পুৰণি কালৰ পৰা ইয়াত পূজা অৰ্চনা কৰা হয়। আৰু মানে কি ক'ম, ইয়াত ইমানে ভক্ত ভিৰ হয় ফেব্ৰুৱাৰী মাহটোত। তো আপোনাৰ বিশ্বাস হ'ব যে ইয়াত সঁচা মনৰ কথা সিদ্ধি হয়। তো আপোনালোক আহিব, আশা কৰোঁ ফেব্ৰুৱাৰী মাহত আহে। তো বন্ধুসকল ভিডিঅ'টো চাই যাওক। ইমানতে আজি আমি ইয়াৰ পৰা যাব লৈছোঁ আৰু বৰষুণো দিছে, মানে ঘৰলৈকে যাওঁগৈ আৰু ঘৰত গৈ মই এণ্ড কৰিম। তো গাইজ দেখিছেই কিমান বৰষুণ দিছে। ইমান বৰষুণৰ মাজতো মই গাইজ আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ। বহুত বেয়া বৰষুণ দিছে গাইজ, ভিডিঅ' বনাব নোৱাৰিছোঁ, কেমেৰা পানী গোটেই যাব পৰা নাই ঘৰলৈ। ইমান বৰষুণ দিছে, চকুৱে তকুৱে পানী সোমাই গৈছে, বিষাই গৈছে, মানে একদম চুলি তুলি কম খাৰাপ হৈ গৈছে। লাহে লাহে বৰষুণ এৰিলে বাৰু। আৰু ভিডিঅ'টো শ্বেয়াৰ কমেণ্ট লাইক ছাবস্ক্ৰাইব কৰি দিব চেনেলটি, কাষত থকা ঘণ্টাটো দবাই দিব আৰু মৰম বিলাই যাব আৰু মোৰ চেনেলটি। ধন্যবাদ।